মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পদ কাক বোলে আৰু ইয়াৰ প্ৰকাৰ এই সম্পৰ্কে মই আগতে আলোচনা কৰিছোঁ। আজি মই তোমালোকৰ লগত বিশেষ্য পদ কাক কয় আৰু বিশেষ্য পদৰ প্ৰকাৰ এই বিষয়ে আলোচনা কৰিম। বিশেষ্য পদ যি পদে কোনো প্ৰাণী, বস্তু, জাতি, গুণ আদিৰ নাম বুজায় তাক বিশেষ্য পদ বোলে। তোমালোকে আগতে পাইছা, মনত আছে। এতিয়া বিশেষ্য পদ 5 প্ৰকাৰ, যেনে জাতিবাচক বিশেষ্য। মই একেবাৰে সূত্ৰটো কৈ যাম। জাতিবাচক বিশেষ্য কাক কয়? জাতিৰ নাম বুজোৱা বিশেষ্যক জাতিবাচক বিশেষ্য বোলে। যেনে মানুহ, গৰু, গছ, লতা, নৈ, বিল ইত্যাদি। এইবোৰে জাতিক বুজাইছে। মানুহ বুলি কওঁতে গোটেই মানুহ জাতিটোক বুজাইছে, গৰু বুলি কওঁতে গোটেই গৰুক বুজাইছে। এতিয়া এই জাতিবাচক বিশেষ্যবিলাকক আকৌ দুটা ভাগত ভাগ কৰিছে। এটা হ'ল প্ৰাণীবাচক বিশেষ্য আৰু এটা হ'ল অপ্ৰাণীবাচক বিশেষ্য। যিবিলাক বস্তুৰ প্ৰাণ আছে সেইবিলাক হ'ল প্ৰাণীবাচক আৰু যিবিলাকৰ প্ৰাণ নাই সেইবিলাক হ'ল অপ্ৰাণীবাচক। এতিয়া মানুহ, গৰু এইবিলাকৰ প্ৰাণ আছে কাৰণে এইবিলাক হ'ল প্ৰাণীবাচক, আৰু গছ, লতা, নৈ, বিল এইবিলাকৰ প্ৰাণ নাই কাৰণে এইবিলাক হ'ল অপ্ৰাণীবাচক বিশেষ্য। 2 নম্বৰ নামবাচক বিশেষ্য। ব্যক্তি বা ঠাইৰ নাম বুজোৱা বিশেষ্যক নামবাচক বিশেষ্য বোলে। যেনে অশোক, লাচিত, নদাই, সদায় আদি নামবাচক বিশেষ্য পদ। এতিয়া অশোক, লাচিত, নদাই, সদায় এইবিলাক মানুহৰ নাম বুজাইছে কাৰণে এইবিলাক হ'ল নামবাচক বিশেষ্য পদ। ইয়াৰ পিছত আহিল 3 নম্বৰ বিশেষ্য পদৰ আন এটা ভাগ বস্তুবাচক বিশেষ্য। বস্তুৰ নাম বুজোৱা বিশেষ্য পদক বস্তুবাচক বিশেষ্য বোলে। যেনে মাটি, পানী, কিতাপ, কলম আদি। মাটি, পানী, কিতাপ, কলম এইবিলাক হ'ল বস্তু। বস্তুৰ নাম বুজোৱাৰ কাৰণে ইহঁতক নামবাচক বিশেষ্য পদ বোলা হয়। 4 নম্বৰ গুণবাচক বিশেষ্য। কোনো গুণ বা কৰ্মৰ নাম বুজোৱা বিশেষ্য পদক গুণবাচক বিশেষ্য পদ বোলে। যেনে দয়া, ক্ষমা, সাধুতা, ভদ্ৰতা আদি। এতিয়া দয়া, ক্ষমা, সাধুতা, ভদ্ৰতা এইবোৰ কি বুজাইছে? গুণ বা ধৰ্মৰ নাম বুজাইছে কাৰণে এইবোৰক গুণবাচক বিশেষ্য পদ বুলি কোৱা হয়। ইয়াৰ পিছত বিশেষ্য পদৰ আন এটা ভাগ হ'ল ক্ৰিয়াবাচক বিশেষ্য। ক্ৰিয়াবাচক বিশেষ্য কাক কয়? ক্ৰিয়াৰ নাম বুজোৱা বিশেষ্য পদক ক্ৰিয়াবাচক বিশেষ্য পদ বোলে। যেনে হাঁহি, মাত, শয়ন, খাৱন, শ্ৰৱণ, কীৰ্তন আদি। হাঁহি, মাত, শয়ন, খাৱন, শ্ৰৱণ, কীৰ্তন এইবিলাক হ'ল একোটা কামৰ নাম বা ক্ৰিয়াৰ নাম। গতিকে ক্ৰিয়াৰ নাম বুজাইছে কাৰণে এইবিলাকক ক্ৰিয়াবাচক বিশেষ্য পদ বুলি কোৱা হয়। এতিয়া আজি মই তোমালোকক বিশেষ্য পদৰ ভাগ এইকেইটা শিকালোঁ। বিশেষ্য পদৰ ভাগকেইটা হ'ল কি? জাতিবাচক বিশেষ্য, সংজ্ঞা বা নামবাচক বিশেষ্য, বস্তুবাচক বিশেষ্য, গুণবাচক বিশেষ্য আৰু ক্ৰিয়াবাচক বিশেষ্য। এইকেইটা তোমালোকে মনত ৰাখি থ'বা। গতিকে আজিৰ কাৰণে মই পাঠ ইমানতে সামৰোঁ। ধন্যবাদ।